এক্সাম পিছৰ পৰা তই বহুত চেঞ্জ হৈ গলি সাগৰ বিকু তোৰ পঢ়াৰ ধৰণটো কিন্তু মই ভাল দেখা নাই বহুত টকা খৰচ কৰিছোঁ তোৰ পঢ়াৰ ওপৰত আৰু এটা কথা তই মনত ৰাখিল যদি তই এইবাৰ বৰুৱাৰ পুতেকতকৈ পাৰ্চেণ্টেজ বেছি আনিব নোৱাৰ তেনেহ'লে তোৰ টিকা মই ফালি দিম চ' ভালকৈ পঢ় হেৰৌ ইমান নেপাৰিবি অ' গুলা আহিব অ' দাদা তোক কি দেউতাই আকৌ গালি পাৰিলে পঢ়াক লৈ কেতিয়াবা মোৰ এনেকুৱা লাগে নহয় ঘৰৰ পৰা ওলাই গুচি যাম চালা ইমান গালি পাৰি থাকে অ' জান মই মানে পটি কৰিব যাওঁ মই পাছত কথা পাতিছোঁ তোমাৰ লগত বাই দেই বাই পাছত কথা পাতিম বাই পটি কৰিব যায় পটি মানে কি ছোটে বচ্চো কা মল ত্যাগ অ' হাগা লাগিছে হেল্ল' ৰিতু আবেলি 400 টকা এটা ধাৰলৈ দিব পাৰিবি নেকি আজি যাব নোৱাৰিম বুজিছ আমাৰ CBSE-বোৰৰ এক্সাম কেঞ্চেল হ'ল নহয় চ' চবে মানে পাৰ্টি এটা এৰেঞ্জ কৰিছে মই তাতে আছোঁ মানে কি কবে কি আছে পাৰ্টিত মদ ভাং বিড়ি চিগাৰেট বিয়েৰ ৰম উইস্কি চব আছে পেঞ্চো কি হ'ল ফাটি গ'ল নে শুনি মোৰ কথা শুনি জ্বলিছনে নাই আৰে শুন তোৰ ন কথা শুনি মোৰ একো ফাটা নাই কাৰণ মোৰ পেনটো আগৰ পৰাই ফাটা এই অনলাইন এক্সাম হোৱাৰ পৰা বৰা ল'ৰাটোৰ ৰিজাল্ট গমেই নোপোৱা হৈছোঁ চালা শইকীয়ানী অতি সোনকালে এই বৰা ল'ৰাৰ অনলাইন এক্সামৰ ৰিজাল্টৰ খবৰ কৰক এই শইকীয়ানীৰ কাৰণে ইঘৰৰ কথা সিঘৰৰ পৰা ওলোৱাটো এই কেৰাঙুলিৰ খেলা কেৰা নহয় অ' শইকীয়ানী কেৰা আঙুলি কেৰা এডমিশ্যন ৰিজাল্ট উলিয়াবলৈ ৰেডি নে শইকীয়ানী তেনেকৈ কথাটো নহয় পৰীক্ষা হয় গতিকে পৰীক্ষা যেতিয়া হ'ব বুলি কৈছোঁ হ'ব আই থিংক এক্সাম হ'বই এক্সাম হবে এখন যা তুই পড়া এক্সাম হব এতিয়া যা তই পকে চা সাগৰ এক্সামৰ কাৰণে ইমান টেনশ্যন নল'বি এক্সাম ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ বাট লাইফ ইজ বেছি ইম্পৰ্টেণ্ট হয় নেকি মোৰ ঘৰৰ মানুহৰ কাৰণে এক্সামেই ইম্পৰ্টেণ্ট এক্সামেই চব আৰু মোক এবাৰ দেউতাই কৈ থৈছে বৰুৱা ল'ৰাতকৈ যদি মোৰ পাৰ্চেণ্টেজ কম আহিলে মোক মাৰি পুকৰ ফালি দিব আৰু তই ক চালা এক্সামৰ টেনশ্যন মানে বালৰ কেলা সাগৰ